ফুলিলে বাৰিষা ফুলিলে মেটেকা বুঢ়িলে চাপ নিদিয় বন হায় বাহি বন এৰা দি এৰিলি লাহ হে দেখি মৰি দিছে মইনো দুৰ্ভগীয়া পদুমী একেও কিছু নোহোৱা একেও কিছু নোহোৱা সৰুতে মৰিলে সৰুতে মৰিলে উৰুষা পজাতে পদুমী কান্দো নকলে কান্দো চুপি বুজনি মোক দিওঁতা বুজনি মোক দিওঁতা নাই তোমাৰ জন্মদিনা মোৰ সপোনৈ আছিল বুদ্ধ পূৰ্ণিমা মোৰে জন্মদিনা মোৰ সপোনৈ আছিল অমাৱস্যা দেখি মোৰ শুনৈ তুমি বগী হলা মই কলা হলো মোৰ শুনৈ বৰণত নিমিলে কথা দেহিও মোকে কলা বুলি মোৰ শুনৈ একেলৈ নিন্দা কৰা মোকে কলা বুলি মোৰ শুনৈ একেলৈ নিন্দা কৰা মোৰ শুনৈ এৰিলা বুকুৰে বেঠা দেহিও কিহত কি এখনে হল লাহৰি কিহত কি এখনে হল কিহত কি এখনে হল সৰু কালৰ পৰা তুলৈ ৰৈ থাকোতে দাড়ি চুলিৰ পকি মোৰ হলে কি মালিক কলিজা খালি বুকু থকা সৰকাৰ হল চতৰে মাহতে কবৰলা তাতে হেনো বৈ আছিলা দিমে বুলি কবৰলা বিহু আন খুলি দিলা বিহুতি মলমি গলে কেলৈ নিদিলা কালৈ সাঁচিলা বিহুতে মন নবহাৰ হল ৰৈলা বিহু লৈ আহিলা ৰৈলা হাঁচতি নানিলা ৰৈলা ডবুৱা হেৰালে পাকত ৰৈলা তোৰে মোৰে জোৰা ৰৈলা নিমিলে ৰৈলা কোনোবা জনমৰ পাপত কৃষ্ণ প্ৰণৱ কাই আপোনাক এতিয়া আমি ছ'চিয়েল মিডিয়াত ফেচবুকৰ জৰিয়তে আপোনাক ৰাইজৰ আগত চিনাকি কৰি দিম আপোনাক জানেই বাৰু ৰাইজৰ উদ্দেশ্যে কিবা এটা ক'ব নেকি কিবা এষাৰ কৈ দিয়ক মই এতিয়া ৰাইজৰ বুলি কি বুলি ক'ম মই এজন বিহুৱা গাঁৱত জন্ম হোৱা মানুহ গাঁৱৰ বিহু যিবোৰ আজি অসমত বিহু বুলি কয় আমি বিহু মানে কি নাজানো কিন্তু অসমৰ মানুহে কয় যে আমাৰ যিবোৰ গাঁৱত থলত গায় গাঁৱৰ মানুহৰ সৰু সুৰা ভাষাৰে থলৰ ভাষাৰে অশিক্ষিত কথিত ভাষাৰে যিবোৰ বিহু গায় আজি গুৱাহাটীৰ ফালে গ'লে কিন্তু বিহু বুলি কয় কিন্তু ম'হ গোৱালবিলাকে ম'হৰ পিঠিত যিবোৰ নাম গায় কিন্তু আজি অসমৰ মানুহে কি বোলে বিহু বুলি কয় কিন্তু আমি নাজানিছিলোঁ যে আপুনি মানি লয়নে সেইটো মই সেইটো নামানো
তেনেকুৱা এটা ৰঙ বিহু কেনেকুৱা এটা আমাৰ ইয়াৰ মানে মই নালাগে মোৰ আমাৰ ইয়াৰ মানুহে মানে আমাৰ ইয়াৰ অসমীয়া এনেকুৱা কিছুমান বিহু নাম আছে যিবোৰ আজিকালি মানুহে তাহানি বনঘোষাত কিবা বুলি কয়, কিন্তু আজি অসমত বিভিন্ন কথা বহুত ভিতৰৰ অংশলৈকে যোৱা যিবোৰ কথা মানুহে ভাষাৰে পাতিবলৈ তেনেকুৱা বিহু নামত গাইছে, কিন্তু আজি সেই বনঘোষাত বা আজি বনৰীয়া নাম বা মহোগণসকলে গোৱা গীতবোৰ মানুহে বেয়া পায়। তেনেকুৱা এবাৰ চাব দেই, মই এটা গুণগুণাই দিছোঁ তোমালোকক। হায় মহেশ চৰাই ইমানটো হলোহি পুতিব নাযা মই খুটিয় সৰু কালৰ পৰা তোকেনো মৰম দিলো লাহৰীয় আনলহে লগালো জ্যোতি। ইয়াত কিবা বেয়া কথা আছে বুলি আপোনালোকে নাই ক'ব নাই নেকি? নাই গতিকে সেইবোৰ আমাৰ থলৰ ভাষাৰে গাঁৱলীয়া মানুহৰ অশিক্ষিত মানুহবোৰ যিবোৰ চহা কৃষক বনোৱা মানুহৰ মানুহবোৰৰ মাজতে বিহুটো আছিল। গতিকে কৃষক আৰু বিহুটো হৈছে মাটিৰ গুণ লগা গীত, যিবোৰ গীত বিশেষকৈ থলৰ মানুহবোৰ যিবোৰ গাঁৱত বাস কৰা মানুহবোৰে বেছি গায়। ৰজা যিসকল ডাঙৰীয়া তেখেতলোকে কেতিয়াও বিহু নাগায়, তেওঁলোকে উপভোগে কৰে। আজি মন্ত্ৰী MLA বা কোনোবা ডাঙৰ মিনিষ্টাৰে কেতিয়াও বিহু নাগায়, তেওঁলোকে উপভোগ কৰে। ঠিক তেনেকুৱা ৰজাৰ দিনত ৰজাই বিহু নাগায়, কিন্তু বা গাঁওবুঢ়াই বা ডাঙৰীয়াসকলে কেতিয়াও বিহু নাগায়, তেওঁলোকে উপভোগ কৰিছিলে। কিন্তু চহা কৃষক খেতিয়ক এইবোৰ মানুহে খেতিৰ লগত যিবোৰ সম্বন্ধ আছে সদায় মাটি গুণ পোৱা মানুহবিলাকেহে বিহু নাম গাইছিল। সামৰিছোঁ ইমান। ধন্যবাদ প্ৰণৱ কাই, আকৌ লগ পাম। লগ পাবা।